হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে কুশল নাটকখন আলোচনা কৰিবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল 2 নম্বৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাবা। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চ' 2 নং যিটো দৰ্শনী আছে, সেই দৰ্শনীটো তোমালোকৰ ঠাইটো হ'ল একে ঠাই, বালিজান। আৰু এইবাৰ যিটো দৃশ্যাংশ আছিল, তাতে কুশলৰ ঘৰ, 1921 চন, সময় ৰাতিপুৱা 11 বজা। কুশলৰ মাতৃদেৱী কণপাহীয়ে তামোলৰ ঠগি আগত লৈ ডবুকা কটাৰীৰে তামোল বখলিয়াই আছে। পিৰালিত বহি তামোল কাটিছে। চোতালত হাঁহে ধান খাই আছে। চোতালত তুলসীৰ গছ, চালত পাৰ চৰাই চৰি আছে। ছাগলী পোৱালি দুটিয়ে খেলি আছে। মাকে গৈ পাৰক চাউল দিয়ে। এনেতে কিতাপৰ টোপোলা আৰু বিচনা এখন মেৰিয়াই লৈ 17 বছৰীয়া কুশলৰ প্ৰৱেশ। পিৰালিত বস্তুখিনি থৈ মাকক সেৱা কৰে। মাকে আশীৰ্বাদ দিয়ে। তেতিয়া মাকে ক'বলৈ আৰম্ভ কৰে, ঈশ্বৰে মংগল কৰক বোপাই, স্কুল বন্ধ দিলে নেকি? তে কুশলে উত্তৰ দিয়ে, বৌতি, স্কুল বন্ধ দিয়া নাই। স্কুলক মই বিদায় দি ঘৰৰ ল'ৰা ঘৰলৈ আহিলো। এতিয়া মাকে প্ৰশ্ন কৰে, কিনো কৱ তই? সেই পেংলাইখন নগল আৰু তোৰ? কুশলে তেতিয়া মাকক কয়, বৌতি, তোক সঁচাকে কৈছো, ইংৰাজৰ গোলামী শিক্ষাৰ প্ৰতি মোৰ ধাউতি নাইকিয়া হ'ল। পঢ়ি শুনিনো কি কৰিম? ব্ৰিটিছৰ গোলামহে হ'ব লাগিব। আমি আটাইয়ে স্কুল এৰিলো। গোলাঘাটৰ মহেশ্বৰ বৰুৱা, তাৰাপ্ৰসাদ বৰুৱা, গোকুলেশ্বৰ হাজৰিকা আদি প্ৰায় 20-25 জনমান কলেজৰ ছাত্ৰও পঢ়াই দিলো। মাকে প্ৰশ্ন সোধে, তই এইবোৰ কি কৈছ? নপঢ়ি নুশুনি কি কৰিব গৈছ? তোক কিহে পালে? ভূতে কিলালে নেকি? তেতিয়া কুশলে কয়, ভূতে কিলোৱা নাই, লম্ভিছেহে। তেতিয়া মাকে কয়, কি ভূতে লম্ভিছে? কুশলে তেতিয়া উত্তৰ দিয়ে, মহাত্মা গান্ধী ভূতে, আৰু হাঁহে। গান্ধীয়ে কৈছে, এই 1921 চনৰ পৰা ভাৰতবাসীয়ে ব্ৰিটিছৰ লগত অসহযোগ আন্দোলন কৰিব লাগিব। বিলাতী কাপোৰ বৰ্জন কৰিব লাগিব। তাৰ সলনি কপাহৰ খেতি কৰি সূতা কটা এৰী মুগা পাট পলু পুহি কাপোৰ বব লাগিব। স্বাৱলম্বী হ'ব লাগিব। স্বদেশী বস্তুৰে নিজৰ দেশ নদন বদন কৰিব লাগিব। গান্ধীয়েও 17 জানুৱাৰী 3 মাহৰ দিনা অসমলৈ আহিব। তৰুণৰাম ফুকনৰ ঘৰত থাকিব। এনেকে কৈ কিনে কুশলে ভিতৰলৈ গ'ল। বাহিৰৰ পৰা কুশলৰ দেউতাক সোণাৰাম কোঁৱৰ সোমাই আহে। হাতত বজাৰৰ মোনা ঘৈণীয়েকৰ হাতত দিয়ে। পিৰালিৰ বিচনালৈ চকু পৰে। দেউতাই ক'বলৈ আৰম্ভ কৰে, কোনোবা আলহী আহিছে নেকি? মাকে উত্তৰ দিয়ে, আলহী নহয়, আপোনাৰ গুণধৰ পুଅ কুশল। তেতিয়া দেউতাকে কয়, কুশল, স্কুল বন্ধ হ'ল হ'বলা। চাৰিওপিনে যিহে খদমদম লাগিছে, দেশৰ ল'ৰা ছোৱালী পঢ়া নহ'ব। আজি ষ্ট্ৰাইক, কাইলৈ হৰতাল, পৰহিলৈ প্ৰচেছন। এইবোৰ কৰি থাকিলে মাক বাপেকৰ টকাৰ শ্ৰাদ্ধ নহ'বনে? এই কংগ্ৰেছে ছাত্ৰসকলৰ মূৰ খালে। তহঁতে আন্দোলন কৰ, ছাত্ৰসকলক ফুচুলাই দললৈ টানিছ কিয়? তেতিয়া মাকে উত্তৰ দিয়ে, এৰা। দেউতাকে আকৌ কয়, সি কলৈ গ'ল? অৰ্থাৎ কুশলৰ কথা সুধিলে। তেতিয়া মাকে উত্তৰ দিলে, ভিতৰলৈ গৈছে হাঁহ চলাবলৈ। সি বোলে একেবাৰে স্কুল এৰি আহিছে। তেতিয়া দেউতাকে কয়, কি স্কুল এৰিলে? তেতিয়া মাকে কয়, হয়। দেউতাকে আকৌ কয়, কুশল ওলাই আহ। এনেদৰে কুশলক মাতি পঠিয়ায়। কুশলে তেতিয়া মঞ্চত প্ৰৱেশ কৰিলে। মাক বজাৰৰ বস্তু লৈ ভিতৰলৈ যায়। তেতিয়া দেউতাকে কুশলক সুধিলে, তই বোলে স্কুল এৰিছ, কিয়? কুশলে ৰিপ্লাই দিয়ে, ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত ভাৰতবাসীয়ে একোতে সহযোগ নকৰে। সেয়েহে গান্ধীজীৰ আহ্বান, সৰ্বত্ৰ অসহযোগ। আমি ছাত্ৰসকলেও অসহযোগ আন্দোলনত সহযোগ কৰিব লাগিব। নবীন বৰদলৈ, তৰুণ ফুকন দেহে কেহে লাগিছে। অসমতো অসহযোগ আন্দোলন। তেতিয়া দেউতাকে
কুশলক কয়, তোৰ মূৰটো লেখা পঢ়া নিশিকিলে, বিদ্যা বুদ্ধি আয়ত্ত নকৰিলে দেশ চলাবি কেনেকৈ? আগতে ইংৰাজৰ যোগ্য সভ্য হ। তই যে গান্ধীৰ কথা কৈছ, সেই গান্ধীয়ে দেখোন বিলাতত বেৰিষ্টাৰ পঢ়ি পাছ কৰিছে। গান্ধী বাপেৰ ঘৰ, তেওঁ কিয় ইংৰাজৰ তলত পৰিছিল? তহঁতক এই গান্ধী পাতে চৌঠেঙীয়া কৰিলে। গান্ধীয়ে অসহযোগ আন্দোলন কৰিলে বুলি গভৰ্ণমেণ্ট নচলিব? ব্ৰিটিছে কাকো কেৰেপ নকৰে। এনেদৰে কুশলক দেউতাকে বুজালে। এতিয়া কুশলে উত্তৰ দিলে, নকৰক। প্ৰতিটো কাৰ্যতে অসহযোগ কৰিলে তেওঁলোকে বাধ্য হ'ব স্বাধীনতা দিবলৈ। তেতিয়া দেউতাকে উত্তৰ দিয়ে, স্বাধীনতা দিবনে দুটা চৰ সদাব। খবৰদাৰ, পঢ়া ল'ৰা পঢ়িবি, গান্ধী পগলাৰ কথা নুশুনিবি। তেতিয়া কুশলে কয়, মই অসহযোগ আন্দোলনত যোগ দিম। কংগ্ৰেছত আমি ছাত্ৰসকলে নাম লিখিছো। মোৰ মানত গান্ধী এগৰাকী বিৰাট পুৰুষ। তেখেত মোৰ গুৰু। তেখেতেই মোৰ ইহকাল পৰকাল। এতিয়া এই কথা শুনি কুশলৰ দেউতাকে ক'বলৈ ধৰিলে, গান্ধী বাপেৰে যদি তোক খুৱাক, মই জেঙা জঞ্জাল আহুকাল মাৰিব লাগে কিয়? শুন মূৰ্খ, ভেকুলীৰ পিঠিত নম বজাব পাৰিলেহে ভাৰত স্বাধীন হ'ব। খৰিকাৰ ঢোল বজাই ব্ৰিটিছ সিংহক খেদিবলৈ যায়, মোৰ উপৰি পুৰুষ গমধৰ কৌৰেই নোৱাৰিলে? এই কথা শুনি কুশলে দেউতাকক ক'বলৈ ধৰিলে, মণিৰাম দেৱান, হলিৰাম ঢেকিয়াল ফুকন, কাশীনাথ তামুলী ফুকন, যাদুৰাম ডেকা বৰুৱা, ৰথৌ খাৰঘৰীয়া ফুকন, মাথৰাম বৰগোহাঁই, এখেতসকলে যদি দেশদ্ৰোহিতা নকৰিলেহেঁতেন, অসমত ফিৰিঙি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজত্ব কৰিব নোৱাৰিলেহেঁতেন। এতিয়া দেউতাকে কুশলক কয়, এতিয়াও মণিৰাম দেৱান ঘৰে ঘৰে আছে। যুগে যুগে দেশদ্ৰোহী ওলোৱা বাবেই ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনলৈ গ'ল। নহ'লে চিৰাজউদ্দৌলা, হায়দৰ আলী, টিপু চুলতান, লক্ষ্মীবাই, ৰঞ্জিত সিংহ, পিয়লি ফুকন, টিকেন্দ্ৰজিৎ, জীউৰাম দুলীয়া বৰুৱা, নানা চাহেব, তান্তিয়া টপীয়ে যি আয়োজন কৰিছিল, ব্ৰিটিছক মুখ থেকেচি ভাৰতৰ মহাসাগৰত গা ধুৱালেহেঁতেন। কি কম? আমি মন মেলিব লাগিছিল কেতিয়া, আৰু মন মেলিলো এতিয়া। আমি অসহযোগ আন্দোলন কৰিব লাগিছিল কেতিয়া, আৰু অসহযোগ কৰিলো এতিয়া। বতৰৰ ফল বতৰত খাব নোৱাৰাত অজিন হৈছে। সেয়ে আমি অজিন বাতকি পাবত গজাই দেশ ফৰিল। কৰো যি কৰ, মোৰ আশা গ'ল, ভৰসা গ'ল। এনেদৰে দেউতাকে হুমুনিয়া কাঢ়িব ধৰিলে। তেতিয়া কুশলে ক'ল, দেউতা, আজি দেশ জাগিছে, তাহানিৰ অসূয়া অপ্ৰীতিয়ে গা কৰিব নোৱাৰে। আমি মাৰ বান্ধি যুঁজিলেহে। দেউতাকে আকৌ কয়, ভাল চচতেই মাহৰ বতৰ যাব। তয়ে পঢ়ি শুনি ভাল হবি বুলি ঘৰ ধৰিবি বুলি ভাবিছিল, তাৰো মুদা মৰিল। আজি যদি বন্ধুবোৰ মিষ্টাৰ মিগৰ উইলছন থাকিলহেঁতেন, তেন্তে মোৰ কাঠৰ ব্যৱসায়ৰ এনে শোচনীয় অৱস্থা নহলহেঁতেন। তেখেতে বিলাতলৈ গুচি যোৱাৰ পৰা মোৰ কাৰবাৰ তললৈ গ'ল। আজি এই 9টা ল'ৰা ছোৱালীৰে মই সংসাৰ চলাব নোৱাৰত পৰিছো। কুশলে তেতিয়া কয়, দেউতা, মই বুজিছ। দেউতাকে আকৌ খঙতে কয়, মনে মনে থাক। এই বালিজানৰ পৈতৃক মাটি বাৰী খেতি বেচা ভিন্ন আৰু মোৰ কোনো উপায় নাই। আৰু সেইখিনি সময়তে মঞ্চত তেতিয়া মাকৰ প্ৰৱেশ হয়। দুয়োকো দুবাটি চাহ আৰু চিৰা দিয়ে। দেউতাকে তাৰ কুশলৰ মাকক কয়, শুনিছানে? পুতেৰাই এইবাৰ দেশ স্বাধীন কৰি আমাক চাঙত তুলি ধোৱা দিব। আমি আৰু মূৰে ভৰি কাঢ়িব নালাগে, চাহত শহা মাৰে। মাকে কয়, নপৰে যদি চাকৰিত সোমাই দিয়ক। দেউতাকে তেতিয়া কয়, ইংৰাজৰ তলতহে চাকৰি আছে, তালৈ সি কিয় যাব? সি হ'ল গান্ধীৰ বৰপুত্ৰ, তাক দেশে খুৱাব। তোক মোকহে দেশে নোখোৱাই, আমিও বৰাগিনী হৈ দিহিঙে দিপাঙে যাওঁগৈ বোলা। তে মাকে উত্তৰ দিয়ে, এদিনতো যাবই লাগিব। দেউতাই আকৌ কয়,
সেইদিনালৈ ৰোৱাতকৈ আজিয়েই যোৱা ভাল। আগলৈ বা আকৌ কি লটিহুটি হৈ গৈ প্ৰভু ইকুলো নাপালো সিকুলো নাপালো, মাছ নদীত জাজি হৈ ৰলো। এনেদৰে দেউতাই হুমুনিয়া কাঢ়িবলৈ ধৰিলে। তেতিয়া মাকে আকৌ কল, দেশত জুই লাগিল, শস্য টুটিল, মৎস্য টুটিল। এইবুলি কোৱাতে দেউতাক আকৌ কবলৈ ধৰিলে কুশলক, যা যি কপালত আছে সেয়া খুন্দাব নোৱাৰ, যি হল হল, মিলিটাৰীৰে ঠিকা ল, নলাৰ কচু বেছি তাৰণি ঠিকাদাৰ মানুহ হল, নুৰুদ্দিন বদৰ ঠিকাদাৰ বাঁহ চাপ্লাই কৰি 10 গাড়ী দি 100 গাড়ীৰ বিলৰ টকা লৈ আহি ঘৰ বাৰী মটৰ গাড়ী কৰিলে, তয়ো ঢেকীয়া চাপ্লাই কৰ, পঞ্চমুখী কচু চাপ্লাই কৰ আৰু চাপ্লাই কৰ লাও পানী কলহে কলহে। ধনলক্ষ্মী দেৱী তোৰ পিছে পিছে আহিব। দেউতাকে এনেকে কোৱাত কুশলে দেউতাকক উত্তৰ দিলে, এনে হীন কাম মই কৰিব নোৱাৰো। দেউতাই এতিয়া উত্তৰ দিলে, কিয়? কুশলে কলে, ব্ৰিটিছে ঠাহি মুহি দেশ উদ্ধাৰ কৰিলে এই গইনালৈ। আমাৰ প্ৰথম কৰ্তব্য হল দেশৰ ঠিকাদাৰসকলক সৎ পথলৈ অনা। দেউতাকে কলে, হেৰ কান্তলীয়া চৰ সদাপতক তাকে যদি কৰ, পৰিশ্ৰম কৰি ধন আৰ্জিছে, তোৰ দৰে বাপেৰৰ হোটেলত খোৱা নাই নহয়, বাপেৰৰ খাই গান্ধীৰ কাম কৰিবি। কুশলে এতিয়া দেউতাকৰ কথাত ৰিপ্লাই দিয়ে এনেদৰে, গান্ধীজীৰ কাম নহয়, দেশৰ কাম। দেউতাই আকৌ কয়, যা তোক দেশেই খুৱাক। দেশ স্বাধীনতা তো নহয়েই, যদি হয় তোৰ দৰে নম নেগুৰ বৰ্জিত ভলেণ্টিয়াৰক মন্ত্ৰী MLA তো নেপাতে, বিষয় ভাব খাব কোনে জান? গুলি কৰা দেখি হাবিত লুকুৱাই যিসকল থাকিব সেইসকল আহি শিয়াল নীলা হৈ সিংহাসনত বহাৰ দৰে বহিব। এতিয়া কুশলে কয়, এয়া আপোনাৰ ভুল ধাৰণা। দেউতাকে কুশলক কয় তেতিয়া, ভুল নে ভুল পিছত বুজিবি, ফজৰ আগ ৰণৰ পাছ, হয়নে? কুশলে দেউতাকৰ পিনে চাই। দেউতাকে আকৌ কয়, ফজলৈ যাওঁতে আগতে পাৰি বহিব লাগে আৰু ৰণলৈ গলে পিছত থাকিব লাগে। তই দেখোন কাৱৈ মাছৰ দৰে উজাই গৈ আগলৈ যাও, ফল সেয়া হব। এতিয়া মাকে কয়, হৈছে দিয়ক, কিমাননো বকি থাক, তাৰ কপালেৰে সি খাব। দেউতাকে কয়, মই আমাৰ মানুহক হাৰে চিনিছ, চকুত থাকি বুকুত কামৰ মাৰি গুচি যায়, বিলত নামতেই ৰাইজক লাগে, মাছ খাওঁতে মহাজন মহলদাৰৰ পাতত মাছে ভাতে সমান হয়, ৰাইজে কুৱাৰী চেলেকি ৰাতিৰ দভাগত ঘৰ পায়গৈ। এতিয়া মাকে কয়, ববাই যা গা তিয়াগৈ, ভাত হলহি। এতিয়া দেউতাকে কয়, যা যা, দেশেই যেতিয়া নাচিছে অভত ওৰে, তয়ো বা নেনাচিবি কিয়? আই মোৰ কপালে কি লিখিলা গোপালে, স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াবহ। ইয়াৰ পিছত আৰ কাপোৰ। ভিডিঅ'টো চাই তোমালোকে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকে যিখিনি এই ভিডিঅ'টোত পালা সেইখিনি তোমালোকে কাহিনী আকাৰে লিখিবলৈ চেষ্টা কৰিবা। তোমালোকে নিজে লিখাৰ চেষ্টা কৰিলে তোমালোকৰ ভৱিষ্যতত লিখাৰ যিটো তোমাৰ কেপাবিলিটি সেইটো তোমালোকৰ বাঢ়ি যাব। চ' আজিলৈ এৰিছোঁ, ধন্যবাদ।